মেলা সময় আছে আমাৰ মাজত আমি কালি পৰা মেলা মিটিং কৰিম চিন্তা কৰিব নালাগে সব কথা কৈ দিব এইফালে শুনিছে এইফালে ওলাই গ'ল এইবিলাক ক্ষমতাত নাথাকিলে কি ক্ষমতাত নাথাকে কি ক্ষমতাত নাথাকে কোনে কৈছে যদি ক্ষমতাত নাথাকে ক্ষমতাত থাকিবই নাথাকাৰ কোনো প্ৰশ্নই নাই বুঝছো থাকিবই কিন্তু যদি নাথাকে আপনি যদি নাথাকে কোথায় নাহে থাকে साथ मेरा एक रिक्वेस्ट है एनडीपी लोग आज शुक्ति क्या है पहले बीएलटी लोग का जो केस था वो जो सिस्टम से केस हाइनास हो नॉन हाइनास हो खत्म हो गया हमारा तो एनडीपी का भी ऐसे ही हो जाओ एनडीपी का भी ऐसे ही होना चाहिए हाइनास हो नॉन हाइनास हो हमारा एक रिक्वेस्ट है तो टाइम नहीं है टाइम गैला राइजोफोर जायखिजाया मेरला समय दं जोंहा मेरला समय दं आराम से मेला समय আছে আমাৰ মাজত আমি কালি পৰা মেলা মিটিং কৰিম চিন্তা কৰিব নালাগে সব কথা কৈ দিব कांग्रेस के साथ इतना साल बैठा था लेकिन ऐसा नहीं मिला 4 साल में देखो असम में बीजेपी सरकार आने का बाद हम क्या मिला बहुत मिला हम और होने वाला तो और है बहुत है पैसा आप तो और हमको 3 साल के लिए 1500 रुपया दिया बात के लिए देने से अच्छा था ক্ষমতা নাথাকে কোনে কৈছে যদি ক্ষমতাত কি ক্ষমতা নাথাকে কি ক্ষমতা নাথাকে ক্ষমতা থাকিবই নাথাকাৰ কোনো প্ৰশ্নই নাই নাথাকে কোথায় নাহে থাকে খবৰ কেনেকুৱা ভালে আছে না মোক সুধিছে মই কৈছো ভালে আছে ঠিকমত মাতিছে মোক সেইটো বেলেগ নাই তাৰমানে আমাৰ এগেইনষ্টৰ এনেকুৱা বিয়া মানে অভিযোগ দিয়ে দিছপুৰত বা দিল্লীত সেইটো এনেকুৱা ইয়াক এৰেষ্ট কৰিব লাগিব সেইটো এনেকুৱা বেয়া মানুহ এইবিলাক গোটেই কিবাটো প্ৰমোদ বড়ো মই আজিৰ দিনত যিটো গম পাই আছোঁ গোটেই কিবাটো প্ৰমোদ বড়োই কৰিছে আমাৰ দলৰ যিটো অত্যাচাৰ নোহোৱা কেছ লগাই দিয়া নোহোৱা মানে ইলিগেশ্যন দিয়া গোটেই কিবাটো প্ৰমোদ বড়োই কৰিছে দিল্লী আৰু দিছপুৰ তো প্ৰমোদ বড়ো কোৱা কথাটোতো মিছা নহ'ব সঁচাই ভাবিব কিন্তু আজি প্ৰমাণ পাই আছে কাৰ লগত কি আছে নাই কোনে কি কাম কৰিছে কৰা নাই আজি বিজেপি হওক বা কংগ্ৰেছে হওক আমাৰ বিপিএফ দলৰ নেতা কৰ্মীসকলে কিমান যে চিম্পল দলৰ স্বাৰ্থত মানে ইমান যে কাম কৰি আছিল কাকো দুখ নকৰাকৈ এইটোতো প্ৰমাণ হৈ আছে আজি ৰাইজে আমাক মানে আগতো ভাবিছিল সঁচা নেকি প্ৰমোদ বড়োই যিটো কমপ্লেইন দিছে এইটো সঁচা নেকি এইটোৱে ভাবিছিল কিন্তু আজি দেখা গ'ল জিৰ' মহিলাৰী ডাঙৰীয়া বিশেষ কথা নুসুধো কিন্তু তথাপিও আপোনাক কিছু কথা সুধি মই 5 বছৰ আগতেই আপোনাৰ সুদীৰ্ঘ সাক্ষাৎকাৰ কৰিছিলোঁ তেতিয়া আপোনাক সুধিছিলোঁ ক্ষমতাত নাথাকিলে আপুনি কি কৰিব আপুনি সেই কথাটো মানি ল'বলৈ অলপ টান পাইছিল কিন্তু বাস্তৱটো হ'ল যে যোৱা 5 বছৰ আপুনি ক্ষমতাৰ বাহিৰত আছে ক্ষমতাৰ বাহিৰত থকা আৰু ক্ষমতাৰ ভিতৰত থকাৰ মাজৰ পাৰ্থক্যটো আপুনি কি ধৰণে ব্যাখ্যা কৰিব নাই যোৱা 5 বছৰত মই হয় অফিচিয়েলি ক্ষমতাত থকা নাই কথাটো সত্য কিন্তু মই যদিও অফিচিয়েলি বিটিচিত ক্ষমতাত থাকিব যদিও পৰা নাই কিন্তু মই পাব্লিকৰ মাজত মই এছ এ বিপিএফ লিডাৰ হিচাপে মই কাম কৰি আহিছোঁ আৰু যোৱা 5 বছৰত যিটো দেখিলোঁ মই মুঠতে বিটিচিপ বুলি ক'লে শ্লিপ অফ টাং না কি হয় মুঠতে হাগ্ৰামা বুলিহে কয় মানুহবিলাক এই যোৱা 5 বছৰতো তেতিয়া নেকি মই 17 বছৰ বিটিচি ৰাইজৰ লগত একেলগে কাম কৰিবলৈ পাইছিলোঁ বা ৰাইজে মোক সুবিধা দিছিলোঁ সেই সময়ত পৰিৱেশ আৰু যোৱা 5 বছৰৰ যিটো পৰিৱেশ বহুত চেঞ্জ মানে বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একটা আশাবাদী আছিল যে প্ৰমোদ বড়োই ভাল কাম কৰিব কিন্তু যেটো দেখিলোঁ আমি বিপিএফ দলে 17 বছৰ যেটো কাম কৰিছে সকলো ৰাজ্যক লৈ পেলাই সকলো জাতি সকলো শ্ৰেণীৰ ৰাজ্যক লৈ পেলাই যেটো কাম কৰিছে এটো ই দেখাব পৰা নাই যাৰ ফলত আজি আমি কোৱা কথা নহয় পাব্লিকে কৈ আছে ইন্টেলেকচুৱেল লেভেলত কৈ আছে যে প্ৰমোদ বড়ো কাম কৰা মানুহ নহয় ই ধ্বংসহে কৰিবলৈ গৈ আছে বিটিচিটো সেই কাৰণে আজি আকৌ বিপিএফ দলক চৰকাৰ লাগে বুলি সকলো শ্ৰেণীৰ মানুহ সকলো ৰাইজে আজি মানে আগুৱাই আহিছে আৰু মোৰ এটা বিশ্বাস এইবাৰ যেটো সেপ্টেম্বৰ মাহৰ যেটো 22 তাৰিখত যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপিএফে সঁচাকৈ এবসলিউট মেজৰিটি পাব মই আপোনাক না বিটিআৰ বুলি যেটো চুক্তি হেতু হল শান্তি চুক্তি এনডিএফবিক লৈ পেলাই হেতু এটা চুক্তি হল শান্তি চুক্তি কিন্তু চুক্তিৰ এই শান্তি চুক্তিৰ মাজেদি
যিখিনি এগ্ৰিমেণ্ট কৰি আনিছে, যিবিলাক দফা এগ্ৰিমেণ্ট কৰি আনিছে, সেইবিলাক দফা আজিলৈকে মানে সাংবিধানিকভাৱে স্বীকৃতি পোৱা নাই। আৰু মই যিমান দূৰ জানো আজিৰ দিনত এটাও ছাকচেছ কৰিব পৰা নাই কোনো একটা দফা। মুঠতে ডিফাৰেঞ্চটো বেলেগ। আমাৰ BTC চুক্তিৰ দফাবিলাক ৰূপায়ণ হৈ আছে, আপুনি জানে, চবেই দেখি আছে। আৰু ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত আমাৰ ইমান সময় লগা নাছিল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ সময়তে আমাৰ চুক্তিখন ইমপ্লিমেণ্ট কৰিছে। কিন্তু BTR চুক্তিটো যিহেতু সাংবিধানিকভাৱে স্বীকৃতি পোৱা নাই আজিলৈকে, ইয়াৰ কোনটো দফা ৰূপায়ণ কৰিব লাগে নালাগে ইয়াত কোনো মেনশ্যন নাই, বা আমি দাবী কৰিব নোৱাৰে যে সেই চুক্তিটো ৰূপায়ণ কৰক বুলি, যিহেতু কনষ্টিটিউচনেলি সেইটো স্বীকৃতি পোৱা নাই। স্বীকৃতি পালে সেইটো ডিমাণ্ড কৰিব পাৰিলে হয়, আপোনালোকে সেইটো কিয় দেৰি কৰিছে, এইটোতো এনেকুৱা হৈ গ'ল। কিন্তু এনেকুৱা কোনো হয়, শান্তি চুক্তি হৈছে, চুক্তি হোৱাৰ পিছত সেইটো কনষ্টিটিউচনেলি স্বীকৃতি পাব লাগিছিল, সেই বস্তুটো পোৱা নাই। সেইকাৰণে আমি কৈ আছোঁ যে BTR চুক্তি হয়, আমি মানো, এটা শান্তি চুক্তি, কিন্তু কোনো দফা আজিলৈকে এটাও ইমপ্লিমেণ্ট হোৱা নাই। BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে, সকলো শ্ৰেণীৰ মানুহ BTC চুক্তি হোৱাৰ আগত যি ধৰণৰ লেণ্ড ৰাইটটো আছিলে, মই যিটো দেখিছোঁ আজিলৈকেও একেই আছে। চাওক আপুনি, ট্ৰাইবেলৰ যিটো লেণ্ড মাটি, সেইটো আগতে আছিলে কিন্তু ইমপ্লিমেণ্ট হোৱা নাছিলে বা সেইটো কাৰ্যকৰী হোৱা নাছিলে। যেনিবা এজন ট্ৰাইবেলৰ মাটিটো BTC চুক্তি হোৱা আগতেও এইটো আছিলে যে জেনেৰেল মানুহে কিনা বেচা কৰিব নোৱাৰে, এইটো BTC চুক্তিটো আছিলে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা হয়। তো এতিয়া হয় BTC চুক্তি হোৱাৰ পিছত সেইটো মানে নজৰত পৰিল যে ট্ৰাইবেলৰ মাটিটো অন্য খাচ মানে জেনেৰেল মানুহে কিনা বেচা কৰিব নোৱাৰে। সেইটো BTC চুক্তি হোৱাৰ পিছত সেই নিয়মটো ভালকৈ লাগু হৈছে, কথা সেইটোৱে। কিন্তু লেণ্ড ৰাইট বুলি ক'লে আগত যেনেকৈ আছে, জেনেৰেল মানুহে নিজৰ ভিতৰত কিনা বেচা কৰিব পাৰে বা যিকোনো ধৰণৰ কাম কৰিব পাৰে। সেইটো BTCত জেনেৰেলসকলক ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে স্বীকৃতি দিছে, এইটো নহয়। চবেই এক নম্বৰ চবে। আপুনি অসমীয়া মানুহ, অসমীয়া ভাষা ক'ব পাৰিছোঁ, আপোনাৰ ধৰ্ম হিন্দু হিচাপে আছে, আপোনাৰ ধৰ্ম ইছলাম হিচাপে আছে, আগতেও আছে, চুক্তি আগতেও আছে, আজিলৈকেও আছে। কোনোবা হয়তো ইংলিছ মিডিয়াম পঢ়ি আছিল আগত, আজিলৈকেতো ইংলিছ মিডিয়াম পঢ়িব পাৰে। কোনোবা অসমীয়া মিডিয়াম পঢ়িছিল, অসমীয়া পঢ়িব পাৰে। কাৰোবাৰ ধৰ্ম খ্ৰীষ্টান হিচাপে আছে, কাৰোবাৰ ধৰ্ম হিন্দু, ব্ৰহ্ম, বাথৌ বা মুঠতে সকলো এছেটিছ আছে। ভাষা ক্ষেত্ৰত আপুনি অসমীয়া কয়, অসমীয়া ভাষা হিচাপে আছে, আপুনি বড়ো কয়, বড়ো হিচাপে আছে, আপুনি হিন্দী কয়, হিন্দী হিচাপে আছে। ইয়াত মানে কোনোবা ট্ৰাইবেলে এক নাম্বাৰ, জেনেৰেলে ছেকেণ্ড নাম্বাৰ চিটিজেন, এনেকুৱা নহয়, চবেই এক নাম্বাৰ চিটিজেন। UG ব্ৰহ্মই কি বুজাইছে ময়ো বুজি পাইছোঁ, তাৰমানে আমাক দোষ দিব বিচাৰি আছে সি। কিন্তু যোৱা 17 বছৰত এই BTCত অশান্তি কোনে কৰিছিল, আজিতো আমি নাম ল'ব বিচৰা নাই, চবেই জানে, UG ব্ৰহ্ম নিজে জানে যে আজি এইবিলাক কথা কৈ ৰাজনীতিটো ডাইভাৰ্ট কৰিব বিচাৰিছে, বা আমাৰ পৰা যিখিনি চব জাতি জনগোষ্ঠীৰ যিটো আমাৰ প্ৰতি যিটো সহযোগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, সেইটো ডাইভাৰ্ট কৰিবৰ কাৰণে এই UG ব্ৰহ্মই সেই কথাটো কৈছে। কিন্তু আজিৰ দিনত চবেই জানে, মুছলিম হওক, অসমীয়া হওক, বেংগলী হওক বা ৰাজবংশী হওক বা নাথ জাতি, আদিবাসী, যিমান জাতি জনগোষ্ঠী আছে চবেই বুজিব পৰা হৈছে, চবেই বুজিছে বা চবেই ধৰিব পাৰিছে। আগৰ দিনত BPFে যেতিয়া 17 বছৰ শাসন কৰিছিল, এই সময়ত গণ্ডগোল কৰা কোনে, বড়োলেণ্ড ৰেষ্ট কৰা কোনে, বা এই সময়ত অস্ত্ৰ লৈ পেলাই আন্দোলন কৰা সংগঠন কোন আছিলে, এইবিলাকতো আজিৰ দিনত কাকো ক'ব নালাগে। আৰু UGয়ে এইবিলাক কৈ ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে, কিন্তু নহয়, চবেই বুজি পায় আমাৰ BPF দলে মানে যিটো উদ্দেশ্য লৈ পেলাই আমি দল গঠন কৰিছে, এই উদ্দেশ্যটো আমি বাহাল ৰাখিছে। কথাটো হ'ল আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। কথা UPPL দলৰ আজিৰ দিনত মুৰব্বী হ'ল প্ৰমোদ বড়ো হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচুৰ প্ৰেচিডেণ্ট হয়, বড়ো জাতীয় ছাত্ৰ সংগঠন। প্ৰমোদ বড়োই যদি এক নম্বৰ কথা, প্ৰমোদ বড়োই যদি কাম কৰিব লাগে, সেই বড়ো জাতিৰ কাৰণেহে কাম কৰি পেলাই দেখুৱাব লাগিছিল, অন্য জাতিটো বাদে দে। এক নম্বৰ কথা সেইটো, সেই বড়ো জাতিকে নষ্ট কৰি আছে, চেছ কৰি আছে। কেনেকৈ মানে বড়ো জাতিকে সি ইলেকশ্যন কৰে,
বড়ো জাতিকে ইভেকশ্যন কৰি আছে বড়ো জাতিৰ ওপৰতে মুঠতে হিচাপ নাই তাৰ ইহঁতৰ বিভিন্ন EM আছে বিভিন্ন ডিপাৰ্টমেণ্ট সেইবিলাক চাওক আপুনি বড়ো জাতিৰ ওপৰত যেনেকুৱা আন্তৰিকতা থাকিব লাগিছিল UPPL দল হিচাপে যেহেতু প্ৰমোদ বড়ো আপচু প্ৰেচিডেণ্ট আছিলে এই হিচাপত বড়ো জাতিয়ে বহুত উন্নয়ন হ'ব লাগিছিল বা বেছি প্ৰায়ৰিটি পাব লাগিছিল যেহেতু সি এটা জাতীয় সংগঠনৰ প্ৰেচিডেণ্ট আছিল বড়ো আছিল এই হিচাপত বড়োৱে বেছি প্ৰায়ৰিটি পাব লাগিছিল তাৰ হিচাপত অন্যটো বাদে দে এইটো আৰু ছেকেণ্ড কথা হ'ল সি মানে যেনিবা সি আজিৰ দিনত কৈ থাকে বা বিভিন্ন সময়ত কৈ আছে আমি সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰি যাম বা কৰি আছে বুলি কৈছে প্ৰমোদ বড়ো দেখাই দিয়ক এইবাৰ কিবা কি কয় এইবাৰ সি 5 বছৰ যিটো টাৰ্ম এজনো মুছলিম MCLA বা EM নাই চিধা কথা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সি কাম কৰিব বিচাৰিছিল কৰিব বুলি কৈছিল বা কৰিম বুলি কৈছিল বা কৰি আছে বুলি কৈছিল কিন্তু ইয়াত ৰিপ্ৰেজেণ্টেটিভ নাই মুছলিম সম্প্ৰদায়ৰ এজনো নাই বা মুঠতে ইয়াত এইটো 2 নম্বৰ হ'ল 3 নম্বৰটো হ'ল তাৰ কিবাটো যেনেবা আমি কৈছিলোঁ যে কোচ ৰাজবংশী বা আদিবাসী বা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ BPF দলৰ পৰা কোনো আপত্তি নাই যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইহঁতক ট্ৰাইবেল হিচাপে ষ্টেটাছ দিয়ে আমাক ক'ব লগা একো নাই এই সময়ত কি কৈছিলে সি চবে ট্ৰাইবেল বিচাৰক কোনোবা অসমীয়া মানুহ গাহৰি খাবৰ কাৰণে শিকাওক কোনোবা মুছলিমো শিকাওক কোনোবা বেংগলীও শিকাওক কোনোবা মাৰোৱালীও শিকাওক চবে গাহৰি মাংস বা শামুক তামুক কিবা কিবি খালেই হ'ল চবে ট্ৰাইবেল হৈ যাব এইবিলাক কি ভাষণ হ'ল সেইটো মানে বিৰাট বিষাক্ত কথা এইবিলাক আমি কৈ আছোঁ যে কোচ ৰাজবংশী বা আদিবাসীসকলক ST-কৰণৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই দিয়ক আমাৰ কোনো আপত্তি নাই সেইটোৱে কৈ আছোঁ মানে 1 নম্বৰ অবজেকশ্যন দিয়াটো কোচ ৰাজবংশী বা আদিবাসীসকলক ST হ'ব নালাগে দিব নালাগে বুলি 1 নম্বৰ অবজেকশ্যন কৰা মানুহ এই প্ৰমোদ বড়ো বা UPPL 3টা হৈ গ'ল চেপ্টাৰ ক্লজ হৈ গ'ল এইটো চেপ্টাৰ ক্লজ হৈ গ'ল নিশ্চয় ইলেকশ্যনৰ পিছত আকৌ আহিব পাৰে কিন্তু এতিয়া UPPLও ইলেকশ্যনত ব্যস্ত আমিও ইলেকশ্যনত ব্যস্ত বা আপচুৱে আজিৰ দিনত কি ৰ'ল লৈ আছে মই নাজানো কিন্তু মাজত আকৌ ওলাইছিল হয় ইউনিটি হ'ব লাগে বুলি একগোট হ'ব লাগে বুলি এইবিলাক প্ৰচাৰ কৰিছিল আপচুও কৰিছিল বা UPPLও কৰিছিল বা আমিও কৰিছিল কিন্তু এতিয়া যেহেতু ইলেকশ্যন এতিয়া বঁটা আহিছে সেইবিলাক নিজৰ ব্যস্ত হৈ গ'ল সেইটো চেপ্টাৰ ক্লজ হৈ গ'ল এতিয়া এইটো আৰু আমি BPF UPPL একগোট হ'ব লাগে বুলি এইবিলাক কথা আমি আৰু আনিব বিচৰা নাই একোৱা BTC অঞ্চলত কোনোবা কংগ্ৰেছ সোমালে বা BJP সোমালে বা UDF সোমালে বা ৰাজ্যৰ দল সোমালে বা অসম জাতীয় পৰিষদ বা CPM এনেকুৱা পলিটিকেল পাৰ্টিটো BTCত আছে আগৰ পৰাই আছে BTC জন্ম হোৱা আগৰ পৰাই আছে কিন্তু এই BTC চুক্তি হোৱাৰ পিছত যেনেধৰণৰ যেনিবা BJPয়ে হওক বা কংগ্ৰেছে হওক হয় চেষ্টা কৰিছিল যে BTCটো আমি এটা ভাগ হিচাপে আমি কাম কৰিব পাৰে নেকি ৰাজনীতিত এইটো চেষ্টা থাকে কিন্তু আজিৰ দিনত আমি যিটো দেখিবলৈ পাইছে কোনোবা BJPয়ে শাসন কৰক বা কোনোবা কংগ্ৰেছে শাসন কৰক বা কোনোবা UDFয়ে শাসন কৰক কিন্তু এই BTCত আমাৰ বড়ো জাতি হওক বা অন্য জাতি ট্ৰাইবেল হিচাপে যিখিনি অধিকাৰ পাই আছে ইয়াৰ পৰা কেতিয়াও বঞ্চিত কৰিব নোৱাৰে আজি BJP সোমাইছে আজি কংগ্ৰেছ সোমাইছে বুলি আমাৰ BTCত যিখিনি অধিকাৰ ট্ৰাইবেলৰ অধিকাৰ বা জেনেৰেল মানুহৰ যিখিনি অধিকাৰ আছে সেইবিলাক অধিকাৰটো কিবা ডিপ্ৰাইভ হ'ব বা বঞ্চিত হ'ব এইটো নহয় আপুনি ঠিক থাকিলেই হ'ল আপুনি ঠিক থাকিলে চব কিছু হৈ যাব আমি হয় BJPৰ লগত আমি সৰ্বানন্দ সময়ত আমি একেলগে আছিল NDA হিচাপে পিছত আমাক BJPয়ে আমাক নালাগে বুলি ডাইৰেক্ট কোৱা নাই কিন্তু আমাক আঁতৰাই দিছে যেন আমিওতো এটা পলিটিকেল পাৰ্টি কোনোবা এটা লগত আমি সংগটো লাগিবই কোনোবা এটা ৰাজনীতি পাৰ্টিৰ লগত আমি ফ্ৰেণ্ডশ্বিপটো পাতিবই লাগিব তো সেই হিচাপত আমি 2020ত কংগ্ৰেছৰ লগত UPA লগত আমি আছিলে কিন্তু দেখা গ'ল UPA লগতো থাকি আমি দেখা গ'ল যে যেনেকুৱা ধৰণত আমি UPA হিচাপে সমৰ্থন পাব লাগিছিল বা সহযোগ পাব লাগিছিল সেই ধৰণৰ আমি পাবলৈ সক্ষম হোৱা নাই সেইকাৰণে আমি নাই UPA নাই NDA সেই সময়ত UPA আছিল এতিয়াতো NDA এলায়েন্স সেইটো আমি এৰি পেলাই এতিয়া আমি না BJPৰ লগত আছে না কংগ্ৰেছৰ লগত আছে আমি এতিয়া ফ্ৰী আমি BPF হিচাপে আমি কাম কৰি যাম বুলি আমি দলত সিদ্ধান্ত লৈছে মুঠতে যদি কিবা পৰিৱেশ আহে সেইটো বেলেগ কথা কিন্তু
আজিৰ দিনত আমাৰ BPF কোনো দলৰ লগত এলায়েন্সৰ কথা অহা নাই বা মিলি পেলাই কাম কৰাৰ কথা অহা নাই মুঠতে আমি ইণ্ডিপেণ্ডেণ্টলি আছোঁ আৰু থাকিব এনেকুৱা মই ডিফাৰেঞ্চটো দেখা নাই যেনিবা কংগ্ৰেছৰ সময়ত আমি তৰুণ গগৈ ডাঙৰীয়া আছিলে অসমত সেই সময়তো আমি ফ্ৰীলি কাম কৰিব পাৰিছোঁ আৰু যেতিয়া নেকি BJP চৰকাৰ আহিল সৰ্বানন্দ ডাঙৰীয়াৰ নেতৃত্বত তেতিয়াও আমি ভালকৈ কাম কৰিব পাৰিছোঁ কোনো অবজেকশ্যন পোৱা নাই আমি অন্ততঃ BTC ক্ষেত্ৰত মই যেতিয়া আছিলে BJP দিনত মই যেতিয়া 5 বছৰ এই BTCত শাসন কৰিছিল এই সময়তো মই এনেকুৱা অবজেকশ্যন পোৱা নাই মুঠতে আমি ইয়াৰলি যিখিনি বাজেট পাব লাগে সেইখিনি আমি যথেষ্ট পাইছে কংগ্ৰেছৰ দিনতো পাইছোঁ BJP দিনতো পাইছোঁ ইয়াৰ ক্ষেত্ৰত শাসন কৰাৰ ক্ষেত্ৰত আমি একো অসুবিধা পোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ কি প্ৰব্লেম হৈছে যে আপোনাৰ ৰাজনৈতিক বুজাবুজি আপুনি কৰিব পৰা নাই নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল সেই সময়ত ফাইনেন্স মিনিষ্টাৰ আছিলে সৰ্বানন্দ সোণোৱাল যেতিয়া আছিলে এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ একো পাৰ্চনেল কিবা নাই ৰাজনীতিভাৱে হৈছে এইটো বেলেগ কথা কিন্তু পাৰ্চনেলি আমাৰ দুজনৰ ভিতৰত এনে ভাল কিন্তু ৰাজনীতিভাৱে কিবা ভাবিছে সিহঁতে মোৰ ওপৰত কথা এনেকুৱা হৈছে যে যেহেতু নতুন চুক্তি হৈছে প্ৰমোদ বড়োৰ লগত ইহঁতক একবাৰ প্ৰায়ৰিটি দিয়াটো ভাল এইটো গভৰ্ণমেণ্টৰ দায়িত্ব তথাপিও পৰা নাছিলে ইহঁতে আমাৰ লগত চৰকাৰে BJPয়ে যেহেতু চুক্তিকাৰী প্ৰমোদ বড়ো হ'ল বা NDFB হ'ল বা আপচু ইহঁতক একবাৰ প্ৰায়ৰিটি দিয়াটো ভাল এই হিচাপত ইহঁতে জবৰদস্ত কিন্তু পৰা নাছিল আমাৰ লগত জবৰদস্ত কৰি দিছে চৰকাৰো যেনেকুৱা কৰিছে এইটোতো আপোনালোকে চবেই জানে যি ধৰণৰ চৰকাৰ হ'ব লাগিছিল এনেকুৱা ধৰণত চিষ্টেমেটিকেলি ডেমক্ৰেটিকেলি চৰকাৰটো বনাব পৰা নাই যেন হওক আমি মানি লৈছোঁ হয় আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে এটা শান্তি চুক্তি কৰিছে NDFB বা আপচুৰ লগত ইয়াত একবাৰ ইহঁতক BTCটো শাসন কৰিবলৈ দিব ইচ্ছা আছে দিব পাৰিছে কিন্তু আমি মানিব পৰা নাই আগতো পৰিৱেশ বেলেগ হয় আগৰ আমাৰ ওপৰত যেনেকুৱা অত্যাচাৰ কৰিছিল মানে থাকিব নোৱাৰা নিচিনা কোনোবা MCLA হওক কোনোবা আমাৰ দলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক বা কোনোবা BPF হৈ কাম কৰা হাৰ্ডক'ৰ কৰ্মীসকলে মানে থাকিব পৰা অৱস্থাতে নাছিল এনেকুৱা চিটুৱেশ্যন কৰি দিলে মানে আপুনি যদি UPPত বা BJPত যদি নাযায় আপোনাক এৰেষ্ট কৰিব আপোনাক জেলত দিব আপোনাক এনেকুৱা কেছ ভৰাই দিব এইবিলাক বহুত থ্ৰেটেনিং আহিছিল ইয়াৰ কাৰণে আমাৰ বহুত MCLA কোনোবা BJPত গৈছে কোনোবা UPPত গৈছে আৰু আমাৰ দলৰ বহুত নেতা বা কৰ্মীসকলে নিজকে বাচাবৰ কাৰণে BJP বা UPP কৰিব লগা হৈছিল এই পৰিৱেশটো গোটেই ৰেছপন্সিবলটো প্ৰমোদ বড়ো তাৰমানে আমাৰ এগেইনষ্টত এনেকুৱা বেয়া মানে অভিযোগ দিয়ে দিছপুৰত বা দিল্লীত সেইটো এনেকুৱা ইয়াক এৰেষ্ট কৰিব লাগিব সেইটো এনেকুৱা বেয়া মানুহ এইবিলাক গোটেই কিবাটো প্ৰমোদ বড়ো মই আজিৰ দিনত যিটো গম পাই আছোঁ গোটেই কিবাটো প্ৰমোদ বড়োই কৰিছে আমাৰ দলৰ যিটো অত্যাচাৰ নোহোৱা কেছ লগাই দিয়া নোহোৱা মানে এলিগেশ্যন দিয়া গোটেই কিবাটো প্ৰমোদ বড়োই কৰিছে দিল্লী আৰু দিছপুৰ তো প্ৰমোদ বড়োক কোৱা কথাটোতো মিছা নহ'ব সঁচাই ভাবিব কিন্তু আজি প্ৰমাণ পাই আছে কাৰ লগত কি আছে নাই কোনে কি কাম কৰিছে কৰা নাই আজি BJP হওক বা কংগ্ৰেছে হওক আমাৰ BPF দলৰ নেতা কৰ্মীসকলে কিমান যে চিম্পল দলৰ স্বাৰ্থত মানে ইমান যে কাম কৰি আছিল কাকো দুখ নকৰাকৈ এইটোতো প্ৰমাণ হৈ আছে আজি ৰাইজে আমাক মানে আগতো ভাবিছিল সঁচা নেকি প্ৰমোদ বড়োই যিটো কমপ্লেইন দিছে এইটো সঁচা নেকি এইটোৱে ভাবিছিল কিন্তু আজি দেখা গ'ল জিৰ' অকল ফাৰ্ষ্টা বুলি নহয় মেলা আছে বহুত প্ৰথম প্ৰায়ৰিটি হিচাপে আমি আজিৰ দিনত প্ৰচাৰ কৰি আছোঁ সকলো জাতি জনগোষ্ঠীক মাটিৰ যিটো পাট্টা চৰকাৰী মাটি বা একচনীয়া মাটি বা PGR এইবিলাকত যিসকল আছে বড়োই হওক মুছলিমেই হওক কোনোবা নাথযোগী হওক যিমান জাতি জনগোষ্ঠী আছে ভাৰতীয় নাগৰিক হিচাপে যিটো অধিকাৰ পাব লাগে সেই অধিকাৰটো চুক্তিমতে পাব লাগে সেই হিচাপত আমি প্ৰথম প্ৰায়ৰিটি সেইটোকে আমি দিম মাটিৰ পাট্টাটো আমি দিম আৰু ছেকেণ্ডত আমি সেইটোৱেই যে হয় এই সময়ত BTC চুক্তি হোৱাৰ পিছত আমাৰ BTC বাকী সকলো ৰাইজে বিচাৰিছে যে আমাৰ ৰাস্তা ঘাট বেয়া আমাৰ স্কুল বেয়া আমাৰ হস্পিটেল নাই বা বিভিন্ন ধৰণত সেইবিলাক ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে চবেই ৰাইজে বিচাৰিছিল সেই হয় ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱাটো বিচাৰিছিল সেই হিচাপত আমি কৰিছোঁ এডুকেশ্যন ছেক্টৰ হওক হেল্থ ছেক্টৰ হওক কমিউনিকেশ্যন মুঠতে এইবিলাক আমি যোৱা আমাৰ যিটো শাসনকালত আমি সেইবিলাক আমি কাম কৰিছোঁ যথেষ্ট হৈছোঁ 100% যদিও কৰিব পৰা নাই আমি কৰিব পাৰিছোঁ যেন আজিৰ দিনত কি বিচাৰে
হয় চবে কয় হয় ৰাস্তাটো হৈছে আমিও দেখিছোঁ হয় স্কুলটো বেয়া আছিল ভাল হৈছে আমিও দেখিছোঁ হয় হস্পিটেল বেয়া আছিল ভাল কৰি দিছে আমিও দেখিছোঁ কিন্তু মই কি পাইছে আজিৰ দিনৰ প্ৰশ্ন সেইটো চবে আজিৰ দিনৰ প্ৰশ্নটো সেইটোৱেই তো সেইকাৰণে আমি 100 crore এই বছৰত ব্যৱহাৰ কৰিম বুলি কোৱা কথাটো সেইটোৱেই যে আমি সকলো ল'ৰা ছোৱালীক যিবিলাক বেকাৰ যিমান পাৰে ইহঁতক স্কিল ডেভেলপমেণ্ট থ্ৰুদি কিছু ট্ৰেইনিং দি পেলাই 6 মাহীয়া হওক 1 বছৰ হওক বা 2 মাহ হওক বা 1 মাহ হওক এনেকুৱা ট্ৰেইনিং দি পেলাই গভৰ্ণমেণ্টৰ পৰা আমি ফ্ৰী লোন নহয় ফ্ৰী গ্ৰেণ্ট চিনাই দি পেলাই ইহঁতৰ সংস্থাপনৰ কাৰণে আমি কাম কৰিম চবে পাৰ্টি কৰিছে হয় BPF পাৰ্টি কৰিছে পাৰ্টি কৰা একটা মিনিং থাকে মানে এটা আশা থাকে মই পাৰ্টি কৰিম BPF কৰিম BPFক ভোট দিম কিন্তু মোৰ ল'ৰা ছোৱালী 2জন আছে সব MA পাছ 2জনো MA পাছ মই BPFক ছাপোৰ্ট কৰিম BPFে জিকালে গভৰ্ণমেণ্ট বনোৱাৰ পিছত মই মোৰ ল'ৰা ছোৱালী 2জনক যাতে চাই এইটো আশা কৰি মানুহবিলাক ভোট দিয়ে সেইকাৰণে সেইটো লক্ষ্য কৰি আছোঁ আমি যে মানুহটো BPFক এনে ভোট দিব বিচৰা নাই কিবা একটা আশা আছে বহুত ল'ৰা ছোৱালী সকলো জাতি জনগোষ্ঠীৰ গাঁৱে গাঁৱে বহুত ল'ৰা ছোৱালী BA পাছ MA পাছ হিচাপ নাই তো এই ল'ৰা ছোৱালীসকলে চবেইতো চাকৰি নাপায় 1জন 2জন চাকৰি পাব পাৰে তো এই চাকৰি নোপোৱা 90% ল'ৰা ছোৱালীক আপুনি কি কৰিব বিচাৰিছে আপোনাক আজিৰ দিনৰ BPFক চবে ছাপোৰ্ট কৰিবলৈ ওলাই আহিছে ল'ৰা ছোৱালীবিলাক গাৰ্জেনসকলে তো একটাতো কিবা থাকিব ইহঁতৰ ভিতৰত কিবা একটা আশা আছে এই আশাটো আপুনি কেনেকৈ পূৰণ কৰিব পাৰিব চবে চাকৰি নাপায় 1জন 2জন পাব পাৰে বাকি ল'ৰা ছোৱালীক আপুনি কি কৰিব বিচাৰিছে সেইকাৰণে আমি এই 100 crore আমি ব্যৱহাৰ কৰিম এই 100 crore দ্বাৰা দি যদি আমি কিবা একটা সাকসেস কৰিব পাৰে নেক্সট ইয়াৰত আমি 100 নহয় 150 কৰিম আমি কথা সেইটো ইলেকশ্যনৰ কথা ইলেকশ্যন আকৌ আহিছে ইলেকশ্যনৰ কথা আগত যেনিবা BTC আৰু MLA ইলেকশ্যনৰ এইবিলাক কথা ওলাইছে তো এইটো নিজৰ পলিটিকেল পাৰ্টি কেনেকৈ মানে একটা দলক তলত ৰাখিব পাৰে নিজকে উঠাই দিব পাৰে এইবিলাক ৰাজনীতি ভাষা এইটো লৈ চিৰিয়াছ নহয় ময়ো কিবা কিবি কৈছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হিও মোক কৈছে এইটো হয় ৰাজনীতি লগ হৈ থাকে দেখা দেখি হৈ থাকে 5 বছৰ ওপৰত হ'ল অৰ্থিকিঙত মোক মাতিছে মই কৈছে সেইখিনি আৰু নাই আপোনাৰ লগত দেখা দেখি হওঁতে কি কথা পাতিছে নাই ভালে থাকক ময়ো ভালে আছোঁ বুলি কৈছোঁ মই ভালে আছে না মোক সুধিছে মই কৈছোঁ ভালে আছে অৰ্থিকিঙত মাতিছে মোক সেইটোৱে বেলেগ নাই প্ৰমোদ বড়োৰ লগত আপোনাৰ সম্পৰ্ক প্ৰমোদ বড়োৰ লগত সম্পৰ্ক আমাৰ পাৰ্চনেলি একো নাই ৰাজনীতিভাৱে হয় ডিবেট হয় পাৰ্চনেলিটো কি আছে সি এজন ছাত্ৰ নেতা আছিলে আপচু প্ৰেচিডেণ্ট হিচাপে আমি চিনি পাওঁ কিন্তু ৰাজনীতিকভাৱে আমাৰ ভাল নহয় চিধা কথা লাষ্ট কেতিয়া লগ পাইছে প্ৰমোদ বড়োক লাষ্ট মানে মইতো সেই অটেকিঙত সময়ত যিটো লগ পাইছে সেইটোৱে হ'ব তেতিয়া আপোনালোকৰ মাতবোল হৈছিল একেলগে বহি পেলাই চাহ খাইছে ইয়াৰ পিছত আৰু সি দিল্লীত মোক মাতিছে একবাৰ অটেকিঙৰ পিছত 1 বছৰমান পিছতে দিল্লীত মোৰ লগত বহিছেহি এই দিল্লী এৰ'চিটি ৰছেট হোটেলত তাতে আলোচনা কৰিছিল যে BJPক আমি কেনেকুৱা দমন কৰিব পাৰে তাৰ কাৰণে আমি 2জনে মিলিব লাগিব এইবিলাক কথা কৈছিল মানে BJPৰ লগত 1 বছৰমান পিছতে শাসন কৰা 1 বছৰমান পিছতে সি মোক মাতিছে যে BTCত BJPক জাগা দিয়া নহ'ব আপুনি আগুৱাই আহক বুলি কৈছে মোক মইতো আছোঁ মইতো ফ্ৰী মইতো চৰকাৰ নাই কি নাই মইতো ফ্ৰী এই কথা পাতিবৰ কাৰণে প্ৰমোদে কিন্তু দিল্লীত মাতিছিল এইখিনি কথাটো মই মাজত মিডিয়া থ্ৰুদি বা পাব্লিক মিটিঙত কৈছিলোঁ যে দিল্লীত প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰিছে এৰ'চিটিৰ এই ৰছেট হোটেলত তাতে আলোচনাৰ মূল উদ্দেশ্যটো হ'ল BTCৰ পৰা BJPক কেনেকৈ আউট কৰিব পাৰে ইয়াৰ কাৰণে মোৰ লগত কথা পাতিলোঁ মইতো আছোঁ বুলি কৈছোঁ আপুনি এজন অভিজ্ঞ ৰাজনৈতিক নেতা এতিয়া মানে বড়োভূমিৰ পৰা মানে BTCৰ পৰা BJPক উৎখাত কৰাটো এটা সহজসাধ্য কথা হয়নে কোনো দলে কোনোবা এটা দলক উৎখাত কৰা কথা এইবিলাক চিন্তা কৰি লাভ নাই আপুনি চাওক UPPLে যেতিয়া ক্ষমতাত আহিছিলে আমাৰ BPF দলক শেষ কৰিবৰ কাৰণে কিমান চেষ্টা কৰিছিল প্ৰশাসনৰ দ্বাৰা দি হওক বা যিকোনো লাইনত শেষ কৰিব বিচাৰে এইটো কেতিয়াও নহয় এইটো অসম্ভৱ কথা এইবিলাক আলোচনা কৰি লাভ নাই আজি BJPয়ে যেনিবা BPFক শেষ কৰিব বিচাৰিছে বুলি কোৱা যায় এইটো আলোচনা কৰি লাভ নাই এইবিলাক এজেণ্ডাটোই আনিব নালাগে
আপোনাক আৰু কোনোবা এটা পাৰ্টিয়ে শেষ কৰিব পাৰিব এইবিলাক একদম নোহোৱা কথা আপুনি চাওক বিশ্বজিৎ দৈমাৰী যে BPF দল এৰি পেলাই BJPত গৈছে একমাত্ৰ খাম্পা আৰু চন্দনৰ কাৰণে গৈছে ইহঁতৰ অত্যাচাৰটো ই সহ্য কৰিব পৰা নাই এনেকুৱা অত্যাচাৰ এই দুইজনে এনেকুৱা চলাব বিচাৰে মানে কোনো পুলিচে এই দুইজনক বাদ দি পেলাই আপুনি কৰিব নোৱাৰে এই লাইনত যেনিবা আমিও কিবা এটা চিন্তা কৰিছিল এইটো নহ'ব সদায় অবজেকশ্যন নিজৰ এই দুইজনৰ মতে চলিব লাগে যাৰ ফলত আজি বিশ্বজিতে প্ৰথম এই খাম্পা আৰু চন্দনৰ কাৰণে BJPত যাব লগা হ'ল নহ'লে সি নগ'লে হয় এইটো বাদ দিয়ক এইটো বহুত বছৰ হ'ল এতিয়া আৰু বিশ্বজিত যোৱাৰ পিছত চন্দন গৈছে আৰু খাম্পা গৈছে কথা এটাই মোক শাসন কৰিব নোৱাৰে এই দুইজনে মোক শাসন কৰিব নোৱাৰে ইয়াৰ কাৰণে ইহঁতে গৈছে মানে UPPলত আৰু আমি আজিৰ দিনত ধন্যবাদ দিব লাগিব চন্দন হওক বা খাম্পাৰ ক্ষেত্ৰত বা চন্দনৰ ক্ষেত্ৰত আমি BPF দলে যিটো কৰিব পৰা নাই UPPলে কিন্তু মজাটো দি আছে বিৰাট ভালকৈ আমি BPF দলে ইমান বছৰ ইহঁতে আমাৰ লগত কাম কৰি আছিল আমি BPF দলে এই পানিছমেণ্টটো দিব পাৰিব লাগিছিল এই দুইজনক কিন্তু আজি UPPলে আমি যেটো কৰিব পৰা নাই এই কামটো UPPলে কৰিছে UPPলে কেনেকৈ কৰিছে কি শাস্তি দিছে দেখা নাই চন্দনে খাজৰগাঁৱত কেণ্ডিডেট হৈছে এইটো বিৰাট ডাঙৰ পানিছমেণ্ট জানে UPPলৰ মানুহে চন্দনক ভোট নিদিয়ে জানে UPPল চব UG ব্ৰহ্মক আমি ধন্যবাদ দিব লাগিব UG ব্ৰহ্মক আমি ধন্যবাদ দিব লাগিব প্ৰমোদ বড়ো ৰণগেৰা মুঠতে এই যেটো কোৰ গ্ৰুপ UPPলৰ ইহঁতক মই ধন্যবাদ দিছোঁ নমস্কাৰ দিছোঁ সালাম দিছোঁ মই যে আমি BPF দলে যেটো পানিছমেণ্ট দিব পৰা নাই এই চন্দনক এতিয়া ইহঁতে দিছে ধন্যবাদ খাম্পা বৰগাৰী আপোনাৰ উপায় আছে খাম্পাকো দি আছে ইহঁতে ৰিচেণ্টলি দিব আমি দলটো যেটো দিব পৰা নাই পানিছমেণ্ট এই দুইজনক UPPলে বিৰাট আৰমত দিছে ধন্যবাদ দিছোঁ মই এই কাৰণে কিন্তু খাম্পা বৰগাৰী আপোনাৰ এই নিৰ্বাচনত কেণ্ডিডেট হ'ব সেইটোৱেতো আপুনি মই কৈছোঁ কি কৈছে UPPলত গৈছে সেই চন্দনো গৈছে খাম্পাও গৈছে আপুনি কেতিয়াবা দেখিছে নেকি UPPলে নিজৰ মিটিঙত খাম্পা আৰু চন্দনক আপোনালোকেও আহক আমাৰ মিটিঙত এনেকুৱা মাথা আপুনি কেতিয়াও নুশুনিব আপুনি সুধি লওক UPPলৰ নেতাসকলক ইহঁতে শুনি পেলাইহে পিছে যায় জানে UPPলৰ নেতাই ইহঁতৰ নামাতে চিধা কথা আৰু এই দেৱৰগাঁৱৰ খেলক বা ক'তবা খেলক এইটো অসম্ভৱ কথা এইবিলাক অসম্ভৱ কথা তাৰমানে মই সেইটোৱেই কৈছোঁ যে আমি দিব পৰা নাই যেটো পানিছমেণ্ট এই পানিছমেণ্টটো বিৰাট ভালকৈ দিছে এই গাদ্দাৰী মানুহবিলাকক এনেকুৱা দিব লাগে UPPলহে দিব পাৰিছে এই কাৰণে মই প্ৰমোদ বড়ো ৰংগেৰা UG বা ইহঁতৰ কোৰ গ্ৰুপ যিটো আছে বিৰাট চালাম কৰিছোঁ মই ধন্যবাদ আৰু মই কেতিয়াও পাহৰি নাযাম আমাৰ BPF দলৰ যেটো ফলাফল আজি আমি একজাক্ট যদিও ক'ব নোৱাৰে আমাৰ কিবাটো ভাল হ'ব BPFৰ ৰিজাল্ট ভাল হ'ব আৰু আমি দল হিচাপে যিবিলাক আদৰ্শ লৈ পেলাই ৰাইজৰ মাজত নামিছে এইটো সব ৰাইজে সব শ্ৰেণীৰ মানুহে আমাক একচেপ্ট কৰি আছোঁ আমি দেখিবলৈ পাইছোঁ মুঠতে BPF হিচাপে বিৰাট ভাল ৰিজাল্ট দিব মুঠতে 20+ আমি BPFে পাব আৰু BJP হয়তো আমাৰ ছেকেণ্ড পজিশ্যনত থাকিব 3 নম্বৰ 4 নম্বৰ সিফালে কংগ্ৰেছ বা UPPL এনেকুৱা থাকিব মুঠতে BPFে 100% চৰকাৰ কৰিব এইটো আমি আজিৰ দিনত চিয়ৰ ক'ব পাৰিম যেটো আমি ফিল্ডত দেখিবলৈ পাইছে না ৰাজবংশী না বেংগলী না মুছলিম সবেই আগুৱাই আহিছে সব জাতি BPFৰ যেটো আদৰ্শ সবে মানি লৈছে সবে ভাল পাইছে আৰু যেটো কথা লৈ আমি ফিল্ডত নামিছে প্ৰচাৰ কৰি আছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে সেইবিলাক একচেপ্টেবল আৰু আমি সেইটোৱেই কাম কৰিম আমাৰ কোনো কিবাই নাই এনেকুৱা পৰিৱেশ আমাৰ ওচৰত নাহিব চিধা কথা BPFে 20+ ৰিজাল্ট পাবই 100% এবছলুট পাব ইয়াত কোনোবা UPPL বা কোনোবা BJP বা কোনোবা কংগ্ৰেছৰ লৈ পেলাই যে চৰকাৰ গঠন কৰিব লাগে এইটো কেতিয়াও মই একচেপ্ট কৰিব পৰা নাই আৰু ৰাইজেও এইটো একচেপ্ট নকৰি চিধা কথা নিৰ্বাচনৰ আগে আৰু সময় আছে এতিয়া আপোনালোকৰ লগত মই কথা পাতিম আৰু ভালকৈ আজি সেইখিনি দেই থেংক ইউ ধন্যবাদ